নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ছিগনেল আছাম ইউটিউব চেনেলটোলৈ। প্ৰতিদিনৰ দৰে আজিও কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। আজিৰ দিনটোৰ প্ৰথমটো খবৰ হৈছে যে বাজেট 2021 নিবনুৱা সমস্যা হ্ৰাস কৰাৰ পৰিকল্পনা, ৰাজহুৱা খণ্ডক উজ্জীৱিত কৰিবলৈ গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা। শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল সংসদৰ বাজেট অধিৱেশন। অহা 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব আগন্তুক বিত্তীয় বৰ্ষৰ বাজেট। এইবাৰ বাজেট হ'ব বিশেষভাৱে গুৰুত্বপূৰ্ণ। কৰোনাৰ বিধ্বস্ত কৰি পেলোৱা দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেই দিশত সকলোৱে দৃষ্টি ৰাখিব। শুক্ৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দাখিল কৰে অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন। বাজেট দাখিলৰ পূৰ্বে অৰ্থনৈতিক সমীক্ষাত দেশৰ ৰুগ্ন অৰ্থনীতিৰ ছবিখন স্পষ্ট হৈছে। কৰোনা, লকডাউন আদিৰ জৰ্জৰিত দেশৰ অৰ্থনীতিৰ এই সংকটকালত আগন্তুক বিত্তীয় বৰ্ষত দেশ কৃষি খণ্ডৰ ক্ৰমশ উন্নয়নৰ আশা কৰা হৈছে। সেইদৰে দেশত নিবনুৱা সমস্যা হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে। আৰু এই ক্ষেত্ৰত বিত্তমন্ত্ৰীগৰাকীয়ে জনায় যে কৰোনাৰ ফলত দেশত ভয়াৱহভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যা হ্ৰাস কৰিবলৈ উজ্জীৱিত কৰি তোলা হ'ব দেশ ৰাজহুৱা খণ্ড। লগতে বজাৰ গতিশীল কৰা, বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ বাবে বিশেষ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে NRCৰ পৰা নাম কৰ্তন সমন্বয়কে দিয়া নিৰ্দেশ স্পষ্টীকৰণ বিচাৰিলে উচ্চতম ন্যায়ালয়ে। এই গোচৰটোৰ আবেদনকাৰী আছিল জামিয়াত উলেমা হিন্দ। উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন প্ৰস্তুতি সমন্বয়ক হিতেশ শৰ্মাৰ পৰা NRCৰ পৰা নাম কৰ্তনৰ সন্দৰ্ভত জিলা উপায়ুক্ত আৰু DRCRলৈ নিজাববীয়াকৈ প্ৰেৰণ কৰা নিৰ্দেশৰ সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰে। দেশৰ মুখ্যমন্ত্ৰী ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েৰে গঠিত এখন বিচাৰপীঠে আবেদনকাৰীক প্ৰতিনিধিত্ব কৰি জ্যেষ্ঠ অধিবক্তা কপিল চিবলৰ যুক্তি তৰ্ক শুনাৰ অন্তত সমন্বয়কলৈ জাননী প্ৰেৰণ কৰে। এই গোচৰটোৰ আবেদনকাৰী আছিল জামিয়াত উলামা হিন্দ। আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়নৰ সমন্বয়কে দিয়া নাম কৰ্তনৰ নিৰ্দেশত প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। শৰ্মাই জিলা উপায়ুক্ত আৰু নাগৰিক পঞ্জীয়নৰ জিলাভিত্তিক সমন্বয়ক চূড়ান্ত তালিকাত স্থান পোৱা লোক আৰু তেওঁৰ সতি সন্ততিৰ পুনৰ নিৰীক্ষণ কৰাৰ পিছত নাম কৰ্তনৰ নিৰ্দেশ দিছিল। অৱশ্যে জামিয়াতে আদালতক অৱমাননা কৰাৰ আবেদন কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে ইয়াক হস্তক্ষেপ আবেদন হিচাপে গণ্য কৰি শুনানি আৰম্ভ কৰে। উচ্চতম ন্যায়ালয়ক অৱগত নকৰাকৈ শৰ্মাই চিটিজেনশ্বিপ ৰুলছ, ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেনছ অন ইছ্যু অফ নেশ্যনেল আইডেণ্টি কাৰ্ডছ ৰুলছ 2003 সূচী 4 কৰ দফা 4.3 আৰু 4.6 দোহাই দি জিলা উপায়ুক্ত আৰু DRCRক তেনে নিৰ্দেশ দিয়া কাৰ্য বেআইনী বুলি অভিহিত কৰে আবেদনকাৰীয়ে। তেনেস্থলত উচ্চতম ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ চূড়ান্ত খচৰাৰ পৰা কাৰো নাম কৰ্তন নকৰিবলৈ নিৰ্দেশ বিচাৰে আবেদনকাৰীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 1995 চনৰ পৰা বিনা বেতনেৰে শিক্ষাদান কৰি অহা শিক্ষক আকৌ হ'ল বঞ্চিত। কান্দি কান্দি শিক্ষামন্ত্ৰী কণভয়ত দিলে বাধা। শনিবাৰে বছৰ ধৰি বেতন বঞ্চিত হৈ শিক্ষাদান কৰি অহা 4,511গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয়। নিৰ্বাচনৰ প্ৰাকক্ষণক ৰাজ্যৰ শিক্ষক সমাজক সন্তুষ্ট কৰাৰ চেষ্টা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অহা 5 ফেব্ৰুৱাৰীত পূৰ্বৰ অভিলেখ ভংগ কৰি একেদিনাই 30,000 শিক্ষকক বিতৰণ কৰিব নিযুক্তি পত্ৰ। আৰু তাৰ প্ৰাকক্ষণত শনিবাৰে বছৰ ধৰি বেতন বঞ্চিত হৈ অহা শিক্ষাদান কৰি অহা 4,511গৰাকী শিক্ষকৰ পদ নিয়মীয়াকৰণ কৰা হয়। যিসমূহ পদ পূৰ্বে 1,98,99,091 আৰু 2001 চনত নিযুক্তি লাভ কৰিছিল যদিও সেয়া আছিল পদ অবিহনে নিযুক্তি হোৱা শিক্ষক। কোৰ্ট কাছাৰীৰ অন্তত অৱশেষত সেইসকল বেতন বঞ্চিত শিক্ষকক নতুনকৈ নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে। অৱশ্যে এনে নিযুক্তি একাংশৰ ক্ষেত্ৰতহে হ'ল যদি বহুখিনি এতিয়াও বাকী। বছৰ ধৰি বিনা বেতনত চাকৰি কৰি থকাৰ পাছতো এই নিযুক্তিয়ে সামৰি নোলোৱা একাংশ শিক্ষকৰ প্ৰতিৰোধত খানাপাৰাৰ বাহিৰত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি। হিমন্ত বিশ্বৰ চলন্ত বাহনত বাধা নিযুক্তি বঞ্চিত শিক্ষকৰ। আনকি মন্ত্ৰীৰ বাহনক বাধা প্ৰদান কৰিবলৈ গৈ আঘাতপ্ৰাপ্ত হয় জোনাই এগৰাকী মহিলা শিক্ষয়িত্ৰী। 1995 চনত শিক্ষয়িত্ৰীগৰাকীয়ে লাভ কৰিছিল নিযুক্তি, কিন্তু শিক্ষয়িত্ৰীগৰাকীয়ে আজিলৈকে নাপালে চৰকাৰী বেতন। কেৱল এইগৰাকী শিক্ষয়িত্ৰীয়ে নহয়, এনে বহুত বেতন বঞ্চিত শিক্ষকৰ বাধাৰ সন্মুখীন হ'ল নিযুক্তি পত্ৰ বিতৰণ কৰি ওলাই অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। একাংশ শিক্ষকৰ প্ৰশ্ন, কিয় একাংশক বঞ্চিত কৰি প্ৰদান কৰা হ'ল নিযুক্তি পত্ৰ? মাছ মাংস নহয়, দালিৰেই আমাক ভাত খাবলৈ দিয়ক। আৰু আজিৰ দিনটোৰ অন্তিমটো খবৰ হৈছে যে অলিম্পিকত গ'ল্ড মেডেল পালে দিয়া হ'ব প্ৰথম শ্ৰেণীৰ চাকৰি বা উপ আৰক্ষীৰ পদ। মুখ্যমন্ত্ৰী লখিমপুৰৰ তেলাহীৰ হলাল গাঁৱত ভাৰতীয় খেল প্ৰাধিকৰণ চমুকৈ SAIৰ অধীনত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱক
কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুৱে 100 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰকল্পৰ অধীনত প্ৰথম 20 কোটি টকাৰে আন্তঃক্ৰীড়া ভৱন নিৰ্মাণ হয়। ক্ৰীড়া প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয়, চৰকাৰে স্পৰ্টছ পলিচি লৈছে। অলিম্পিক গ'ল্ড মেডেল পোৱাসকলক প্ৰথম শ্ৰেণীৰ চাকৰি বা উপ আৰক্ষীৰ পদ দিয়া হ'ব। টকা আৰু চাকৰিয়ে পাৰদৰ্শিতা দেখুওৱা খেলুৱৈক পুৰস্কৃত কৰিব চৰকাৰে। অলিম্পিকত গ'ল্ড মেডেল পালে 1 কোটি নগদ ধন আৰু DSPৰ চাকৰি বা APSCত নিযুক্তি দিব। ৰূপৰ পদক পালে 50 লাখ টকা আৰু চাকৰি। সেইদৰে ব্ৰঞ্জৰ পদক পালে 25 লাখ নগদ টকা আৰু এটা চাকৰি প্ৰদানৰ আশ্বাস মুখ্যমন্ত্ৰীয়ে কয়, শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অন্যতম মাধ্যম ক্ৰীড়া। দেশ বিদেশৰ খেলুৱৈ আহিব তেলাহিচাই প্ৰকল্পলৈ। ক্ৰীড়া প্ৰকল্প ৰাইজলৈ আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয়, এই প্ৰকল্পৰ পৰা 2028 লছ এঞ্জেলছত খেলুৱৈ যাব লাগিব অলিম্পিক খেলিবলৈ। আনহাতে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, উত্তৰ-পূবৰ ক্ৰীড়া ক্ষেত্ৰৰ বিকাশৰ বাবে চৰকাৰে অধিক পুঁজি আবণ্টন দিব। মুখ্যমন্ত্ৰীৰ মতে ভাৰতীয় ক্ৰীড়া উত্তৰণৰ ক্ষেত্ৰত অসমৰ 20 পৰা 25% খেলুৱৈয়ে অৰিহণা আগবঢ়াব লাগিব।